এটা ৰেডি ষ্টকত আছে, ফিমেল হয়, চাব পাৰে। এইটো এটা বহুত মন লগা, নোম চুমো আছে দীঘলকৈ, ফিমেল হয় এজনী ছেকেণ্ড নাম্বাৰ ফিমেল, ব্লেক এণ্ড হোৱাইটত আছে। এজনী সিজনীতকৈ অলপ ডাঙৰ চাইজটো, আপোনাৰ 62 ডেইজ হৈ গৈছে, পূৰা ফুল হেল্ডি হয় পোৱালি, একো প্ৰব্লেম নাই। চাব পাৰে ফিমেল নাম্বাৰ 1, এইজনী আপোনাৰ ব্ৰাউন এণ্ড হোৱাইট, এজনী বুক হৈছে অলপ আগতে, ব্লেক এণ্ড হোৱাইটটো এভেইলেবল আছে, ফুল হেভি পোৱালি, একো প্ৰব্লেম নাই। এতিয়া পোৱালি ডেলিভাৰী আছে। মই যিহেতু ৰাতিপুৱাৰ ভিডিঅ' এটা বনাইছোঁ সৰুৱা ক্লিপ, আগত মই এটাচ কৰি দিম। পোৱালি দুটা আছিলে, তাৰে এটা বুক হৈছে, ডিব্ৰুগড়ৰ পৰা গুৱাহাটী যাব। মই আপোনালোকক দেখাই আছোঁ পোৱালিটো, ব্ৰাউন এণ্ড হোৱাইটটো ফিমেল হয়, বুক হৈছে, সেইটো গুৱাহাটী যাব, মই দেখাই আছোঁ। চাব পাৰে মই বাস্কেট এটা ৰেডি কৰি আছোঁ, যিহেতু পোৱালিটোক ডিব্ৰুগড়ৰ পৰা গুৱাহাটী পঠিয়াম, এটা লং জাৰ্ণি হৈ যাব। বাস্কেটটো অকণমান ভাল কোৱালিটি হ'ব লাগিব, যাতে বাস্কেটটো ভাঙি ওলাই নপলায় তাৰপৰা। বতাহ পাবলৈও অকণমান ফুটা এৰি দিছোঁ ওপৰত, চাৰিওপিনে টেপটো ভালকৈ মাৰি দিছোঁ, যিহেতু আনৱান্টেড বতাহবিলাক নোসোমায়। এয়া পাপিটো আৰু মই আহি গ'লোঁ, বাছ ষ্টেণ্ডত ৰৈ আছোঁ, বাছ আহি পোৱাহি নাই। এয়া পাপিটো দি দিয়া হৈছে, টিকেট দিয়া হৈছে, ছেফলিয়ে যায় বাৰু, একো প্ৰব্লেম নহয়। এনেকুৱা আগতেও পোৱালি আনা আনি কৰি থকা হয়, এনেকৈ বা দিয়াও হয়, ছেফলিয়ে পাইগৈ পোৱালি, একো প্ৰব্লেম নাই তাতে। পোৱালিটো জাষ্ট ডেলিভাৰী কৰি আহিলোঁ। এতিয়া আপোনাৰ আৰু এটা পোৱালি আছে ষ্টকত, যদি সেইটো লাগে কাৰোবাক, আপোনাকে ডিছপ্লেত নাম্বাৰ দিয়া থাকিব, ডিছপ্লেত আপোনাকে নাম্বাৰটো লৈ নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে। হোৱাটছআপো সেই নাম্বাৰটোতে এভেইলেবল আছে। আৰু যদি এনেকুৱা পোৱালি লাগে, এনি ব্ৰিড, আপোনাৰ লেব্ৰেডৰ হওক, জাৰ্মান শ্বেফাৰ্ড হওক, ৰট হুইলাৰ হওক, ডবৰমেন হওক, সকলো ব্ৰিডে পাই যাব। 100% আপোনাৰ গেৰেণ্টি ল'ম আমি ব্ৰিডত একো মিক্স নাপায়। আৰু যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব পাৰে। থেংক ইউ ফৰ ৱাচিং।